চাৰণবিল উদ্যান আৰু এটা কথা আপোনালোকক জনাই দিওঁ 2007 চনত যেতিয়া আমাৰ নেশ্যনেল গেম হৈছিলে পৰুৱাত দেখোন বিস্কুট যে পৰুৱাত বিস্কুট নহয় বিস্কুটত পৰুৱা Hello friends, good morning. অন্যটা ভিডিঅ'লৈ আপোনালোকক আকৌ স্বাগতম জনাইছো। তো ওয়েলকাম বেক টু মাই ইউটিউব চেনেল আৰু আমি আছো মৰিগাঁৱত ৰাতিপুৱা চাহ তাহ খাই ফ্ৰেছ হৈ পেলাই ওলাই দিলো। এতিয়া যাম এটুকুৰা নতুন ঠাইত বাবুৱে লৈ যাব। কালিয়ে কৈছিলো আপোনালোকক। তো সেই ঠাইত গৈ আছো। আজি ভিডিঅ'টো একদম ধামাকাদাৰ ভিডিঅ' হ'ব। আপোনালোকে ভিডিঅ'টো একদম চাই থাকক। আনকমন ঠাই এটুকুৰাত যাম। মানে পাহাৰ এলেকা এটুকুৰা মানে ধুনীয়া ঠাইত যাম। তো বলক যাওঁ আমি। এয়া আমাৰ ভিনদেউ একেবাৰে ৰেডি হৈ গ'ল আৰু বাবুৱে কি কৰি আছে নাজানো ভিতৰত। বাবু বাবু এই তাৰ মাতেই নাইকিয়া হৈ গ'ল ক'ত গ'ল নাজানো আৰু বহুত সময় লাগে নেকি ষ্টাইল কৰি থাকোতে ঐ বাবু আহা দেৰি হৈ যাব নহ'লে আৰু বতাহটো মানে বহুত মাৰি আছে আৰু তো ফ্ৰেণ্ডছ মোৰ বাইকখন এতিয়া আছে গ্ৰেজৰ ভিতৰত তো বাইকখন উলিয়াই লওঁ প্ৰথমতে এইখন চাওক মোৰ বাইক এতিয়া গ্ৰেজত ৰাতি ধুনীয়াকৈ সোমোৱাই থলো তো ওলাই দিম আৰু ৰেডি নে ৰেডি বলা 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 সোনকালে গৈ পেলাই আকৌ ঘৰতো আবেলি যাবগৈ লাগিব অলপ ফুৰি চাকি এতিয়া আহোঁগৈ আপোনালোককো ভিডিঅ'টো দেখুৱাওঁ ঠাইখিনি দেখুৱাম তো আহি পেলাই আকৌ ঘৰত গুচি যাম সোনকালে পাবগৈ লাগিব কাৰণ এতিয়া সন্ধিয়া হ'লে একদম তামাম ঠাণ্ডা পৰে তো বেছি সময়লৈকে ৰৈ থাকিব নোৱাৰি আৰু ন বেছি দেৰিলৈকে নোৱাৰো অলপ সোনকালে ওলাই দিম তো ফ্ৰেণ্ডছ এতিয়া আমি পালোহি চাৰণবিল আপোনাৰ চাৰণবিল উদ্যান পালোহি আমি মৰিগাঁৱৰ পৰা টাউনৰ পৰা অলপ দূৰ আগত আহি পেলাই চাৰণবিল পালোহি চাওক এখন চাৰণবিল উদ্যান আৰু এটা কথা আপোনালোকক জনাই দিওঁ 2007 চনত যেতিয়া আমাৰ নেশ্যনেল গেম হৈছিলে গুৱাহাটীত তো ব'টিঙৰ যিটো মানে নাৱৰ খেলটো আপোনাৰ ইয়াতে হৈছিলে তো আমি এতিয়া ভিতৰত সোমাই যাম আপোনালোকক ওচৰৰ পৰা বিলখন ধুনীয়াকৈ দেখুৱাম এইটো চাওক আকৌ এবাৰ দেখুৱাইছোঁ চাৰণবিল উদ্যান জলকীয়া প্ৰকল্প তো আমি এতিয়া ভিতৰত গৈ আছোঁ হা ভিতৰত যাওঁ হা হা হেলমেটকেইটা থৈ দিয়া ব'লা 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 আহা জল্দি আহা তো আমি এতিয়া ভিতৰত গৈ আছোঁ ভিতৰৰ পৰা আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম বিলখন আৰু ইয়াত পাৰ্ক এখনো আছে পাৰ্কখনো দেখুৱাবলৈ চেষ্টা কৰিম তেতিয়া আমি আহি পাই গ'লোহি আপোনাৰ চাৰণবিলৰ একদম কাষতে আছোঁ তো ইয়াতে এখন পাৰ্ক ধুনীয়াকৈ বনাই থৈছে চাওক ইয়াতে কি মজা ধুনীয়া পাৰ্ক এখন বনাই থৈছে আৰু ইয়াতে আপোনাৰ ব'টিঙৰ যিটো মানে আপোনাৰ ইয়াতে ট্ৰেইনিং হয় ইয়াতে হয় আৰু আপোনালোকক বিলখন মই দেখুৱাইছোঁ চাওক এখন বিল কি ধুনীয়া বিল আৰু ইয়াত নাৱত অলপমান মানুহ গৈ আছে চাওক ইয়াতে আপোনালোকক দেখুৱাব চেষ্টা কৰিছোঁ এইটো চাওক নাৱত আৰু অলপ আগত দূৰত চাওক এইটো মানে ইয়াতে নাৱৰ যিটো মানে খেল আপোনাৰ ট্ৰেইনিঙো কৰে আৰু আপোনাৰ ইয়াত মানে খেলো হয় মাজে মাজে এতিয়াও হৈ থাকে ইয়াতে ট্ৰেইনিঙো হৈ থাকে আৰু খুব ধুনীয়া এটা পৰিৱেশ খুব ভাল লাগিছে আৰু আমাৰ দুজনে ফটো উঠাত পূৰা লাগি আছে আৰু বতাহটো মানে খুব সুন্দৰ লাগিছে ন বাবু ইয়াত বতাহটো কিন্তু বৰ ধুনীয়া বতাহ মাৰে বতাহটো ভাল লাগিছে আৰু বিলখন এখন মানে কি মানে খুব ভাল লাগিছে বিলখন বহুত ডাঙৰ বিল হয় ফ্ৰেণ্ডছ এতিয়া আমি পাৰ্কখনৰ পৰা ওলাই দিলোঁ তো আগত যাম আৰু বাবু আৰু কোনখিনি জেগাত নিবা আৰু আগত পাৰ্ক এখন এটা আগত পাৰ্ক এখন আছে বৰ ধুনীয়া পাৰ্ক সেইখনত গৈ আছোঁ আপোনালোকে ভিডিঅ'টো একদম মানে চাই থাকক আৰু দেই তো ফ্ৰেণ্ডছ ফাইনেলি আমি পাই গ'লোহি যিখিনি জেগাত আহি আছিলোঁ সেইখিনি জেগা পাই গ'লোহি তো এইখনেই চাওক আমি য'ত আহিছিলোঁ ইয়াতে এইখন মানে এটা সৰু কিন্তু ইয়াৰ ওপৰত এটা এনেকুৱা ধুনীয়া প্লেচ আছে কোনেও নাজানে বৰ ভাল লাগে তাৰ পৰা এটা ভিউজ পইণ্ট এটা আছে বহুত ভাল লাগে তো আমি সোমাই পেলাই আহি আছোঁ ইয়াতে আপোনালোক ওপৰত গৈ পেলাই সেই ভিউজ পইণ্টটো দেখুৱাম আৰু ধুনীয়া ঠাইখিনি দেখুৱাম তাৰ পৰা কেনেকুৱা লাগে তো মৰিগাঁও জিলাৰ বাকীয়ে মানে ইয়াতে যদি অহা নাই এবাৰ চাই ল'ব পাৰে বৰ ধুনীয়া জেগা কিন্তু ইয়াতে বেছি ডাঙৰ নহয় সৰু এখন বনাইছে তো ওপৰত মানে এটুকুৰা জেগা আছে সেইখিনি জেগাত গৈ পেলাই কিবা এটা মানে শান্তি লাগে মানে কি বাবুৱে কৈ আছে হয়নে বাবু কি তাৰ মানে ভিউ পইণ্ট এটা আছে ধুনীয়া ওপৰেদি শিলৰ ওপৰত পাহাৰৰ ওপৰত ধুনীয়া মানে বতাহ চতাহ মাৰি থাকে আপোনালোকক দেখুৱাম তুমি আহিছা ন মই আগতে এবাৰ আহিছোঁ তাৰমানে সি আহিছে সেইকাৰণে আমাকো লৈ আহিছে জেগাখিনি দেখুৱাবলৈ আৰু আপোনালোককো দেখুৱাবলৈ মানে জেগাখিনি আমি চেষ্টা কৰিম
তো আহি পেলাই পাই গৈছে সেই ওপৰত গৈ পেলাই আপোনালোকক দেখুৱাই আছোঁ। আৰু এইটো এটা ঘৰ চাওক কি ধুনীয়াকৈ বনাই থৈছে। এইটো কি ঘৰ বুলি কয় মই নামটো পাহৰি গ'লোঁ। চাংঘৰ। তো এইটো এটা চাংঘৰ ধুনীয়াকৈ বনাই থৈছে। এইফালে উঠি যায় এইফালে যাব লাগিব ন। তো এইফালেদি উঠি গৈ আছোঁ আমি। তো ইয়াতে ওপৰত আহি আছোঁ চাওক কি ডাঙৰ মানে শিল চাওক। ভাল লাগিছে ন জেগাখিনি। আৰু ওপৰত গৈ আছোঁ এতিয়া আপোনালোকৰ বাবুৱে যিটো মানে কথা কৈছিলে ভিউজ পইণ্টটোৰ কথা তাৰ ওপৰত গৈ আছোঁ। অলপ মানে ওপৰত যাব লাগে। তো বাবুৱে আমাক নি আছে দেই। বাবু ক'তা অঁ ঠিক আছে ভালেই কৰিলা। পানী বটল লৈ আহিছে সি কাৰণ ওপৰত উঠিলে অলপ মানে ভাগৰ লাগেতো। তো পানী পিয়াহ লাগি যাব সেইকাৰণে পানী বটল এটা ৰাস্তাৰ পৰা লৈ আহিছে। এইটো চাওক কি আছে ভাগৰ লাগিছে। অঁ চেল্ফি তুমি সেইফালৰ পৰা মাৰা দিয়া মাৰা। অঁ তো বাবুৱে মানে লৈ আহিছে আমাক সেইকাৰণে সি পুৰা আগত আছে চাওক। ঐ পেটলা পেটলা হ'ব পাৰে কিন্তু দেই ষ্টেমিনা বহুত আছে তাৰ। সাংঘাতিক ষ্টেমিনা। তো ফাইনেলি শান্তিৰ জেগাখিনি আমি পাই গৈছোঁহি চাওক। ইয়াতে কি ধুনীয়া মানে ভাল লাগিছে চাওক কিমান ডাঙৰ পাথৰ এটা আৰু এইটো এটা ওচৰতে ডাঙৰ পাথৰ। তো আমি আহি পেলাই পাই গৈছোঁহি ভিউজ পইণ্টটোৰ ওচৰত। বাবু ৰ'বা পানী খাই লওঁ দিয়া পানী অলপ খাই লওঁ সেইটো খুলি দিয়া। ভাগৰ লাগিলেই তাৰমানে অ' ৰা মিষ্টাৰ আহা। তো আমি এতিয়া পাই গ'লোহি সেই ভিউ পইণ্টখিনি। এইখিনিয়ে চাওক ইয়াত এটা জিৰণি কোঠা বনাই থৈছে ওপৰত ধুনীয়াকৈ। আৰু এইফালে তো পাহাৰ এইফালে আগল আছে পানীখিনিহে পৰি গৈছে। তো ফ্ৰেণ্ডছ এতিয়া আমি একদম ডাঙৰ শিলটোৰ ওপৰত আছোঁ এইখিনি জেগাত। আৰু ইয়াৰ পৰা ভিউজটো চাওক এইটো এটা ডাঙৰ শিল এইটো মস্ত। আৰু ইয়াতে অলপ চাফাৰ কাম কৰি আছে মানুহে ধুনীয়া চাফা কৰি আছে। আৰু ইয়াৰ ফটো উঠাত মানে পূৰা ব্যস্ত বাবু। এতিয়া ফপাইছে ফপনি আহিছে। অঁ তাকেতো কি ধুনীয়া লাগিছে চাওক ভাল লাগিছে কিন্তু ন। এইখিনিয়ে চাওক এইখিনি এনে ঠাইখিনি কি ঠাই বুলি কয় বাৰু বাবু শিলৰ ওপৰত নামটো নাই এনেই কি বুলি কয় হা নাগৰগুচি। অঁ তো এইখিনি জেগাখিনি কি নাগৰগুচি বুলি কয়। গলচেপা পাৰ হয় মৰিগাঁৱৰ পৰা আহিলে গলচেপা অঁ মৰিগাঁৱৰ পৰা আহিলে গলচেপা পাৰ হৈ কি নাগৰগুচি ন নাগৰগুচি বুলি কয়। ইয়াতে আপোনালোকে আহিলে দেখিব পাবই। কিন্তু আপুনি ৰাস্তাৰ পৰা দেখিলে খুব সৰু যেন পাৰ্ক লাগে কিন্তু ভিতৰত আহি গ'লে আপুনি গম পাব কিমান এটা ধুনীয়া প্লেচ। আৰু এই শিলটো মোৰ বিশেষকৈ বহুত ভাল লাগিছে বহুত ডাঙৰ শিল। তো ফ্ৰেণ্ডছ অলপ জিৰণি লৈ লৈছোঁ ইয়াতে। আৰু এনেকুৱা পাহাৰ আৰু গছ গছনি এনেকুৱা ঠাইত বহি পেলাই বহুত মজা লাগে। তো মই এতিয়া শিলৰ ওপৰত বহি আছোঁ। বাবু আছে শিলৰ ওপৰত আৰু ভিনদেউ এইটো শিলৰ ওপৰত। তো শিলৰ ওপৰত বহি আছোঁ অলপ আৰাম কৰিছোঁ বহুত ভাল লাগে এনেকুৱা পৰিৱেশত আহি। যদি মন কিবা বেয়া হৈ থাকে বা টেনশ্যনত থাকে এনেকুৱা এটা পৰিৱেশত আপোনালোকে আহি পেলাই চাব কেনেকুৱা লাগে। আমি ইয়াৰ পৰা এতিয়া ওলাই দিম বহুত ভাল লাগিলে ইয়াতে। কি কোৱা ভাল লাগিলে নে? ভাল লাগিলে বহুত ভাল লাগিলে। এতিয়া আমি ওলাই দিম ইয়াৰ পৰা ওলাই পেলাই আৰু এটুকুৰা ধুনীয়া ঠাই আছে। কি আছিলে বাবু? এই বিলৰ পাৰ আৰু ভাল এনেকুৱাই চিল কৰা জেগা। তো বিলৰ পাৰ বুলি কয় আৰু এটুকুৰা জেগা আছে তাতো গৈ পেলাই মানে আপোনালোকক দেখুৱাম। তো তাত গৈ আছোঁ এতিয়া বৰ্তমান। ব'লা বাবু ফটোকপি দিয়া মোক ব'লা হা ব'লক। তো ফ্ৰেণ্ডছ এতিয়া এখন দোকানত মানে ৰোৱা হৈছে বিলৰ পাৰত যিখিনি যাম মানে বিলৰ পাৰত ক'ল্ড ড্ৰিংকছ আৰু চিপছ
খামগৈ। তো ভিনদেউৱে ল'বলৈ গৈছে, এইটো ভিনদেউ ক'ল্ড ড্ৰিংকছ আৰু চিপছ লৈ ল'ব গৈছে। তাতে বহি পেলাই মানে খাম, মজা লাগিব ন, কি কোৱা? কি লৈছা? কি ল'লা? আমুল আৰু নেমু পানী। তো ফাইনেলি গাইজ আহি পাই গ'লোহি বিলৰ পাৰ। এইখনেই বিলৰ পাৰখন। এইখন মানে আপোনালোকক আগতে যে চাউণ্ড ন, চাৰণ বিল যে সেইখনেই কানেক্টেড হৈ আছে, সেইখন বিলেই। তো আমি বেলেগ এটা ছাইডত আহি পেলাই আমি এইখিনি পালোহি। বৰ ধুনীয়া জেগা। আৰু এইফালে চাওক, এইখিনিত খানা খাই আছে পুৰা ধুনীয়াকৈ। আৰু আমি এতিয়া আমাৰ খানাটো উলিওৱা, কি কৰা? আমাৰ খানাটো খাই ল'ম। দে উলিওৱা। তো খুব সুন্দৰ বতাহ মাৰি আছে, মজা লাগিছে। দিয়া খানাটো উলিয়াই লওঁ। প্ৰথমতে বিস্কুট খাওঁ। এইটো বিস্কুট আৰু কি আনিছিলা? নেমু পানী, আমুল চব উলিয়াই দিয়া, গোটেইখিনি খাই লওঁ। প্ৰথমতে বিস্কুট এইকেইটা খাই লওঁ। এতিয়া কোনটো? বিস্কুটেই একেলগে। দিয়া। তো এইটো নেমু পানী, খোলক এখন হাতে দি ফান্দাজ নেমু পানী, আৰু এইফালে বিস্কুট আৰম্ভ হৈ গ'ল। ধুনীয়াকৈ বহি লওঁ, ঐ ধুনীয়াকৈ বহি লওঁ এক জেগাত, নেকি কোনোবা এজেগাত বহি লওঁ ধুনীয়াকৈ, ভাল লাগিব। দিয়াচোন মই খুলি যদি এডোখ মাৰিহে দিম। মজা। প্ৰথমতে ডিঙিটো তিয়াই লৈছোঁ, ভাল লাগিব তেতিয়া ন। দিয়া চিপছ কিবা? চিপছ নহয়, আগে বিস্কুট খোৱা। বিস্কুট উলিয়াওঁ নেকি? নেটকে খাই লওঁ। এইটো খাই লওঁ। বিস্কুট এটাই হ'ব ন? বিস্কুট এটাই হ'ব। তো পৰুৱাত দেখোন বিস্কুট দে। পৰুৱাত বিস্কুট নহয়, বিস্কুটত পৰুৱা। বিস্কুটত দেখোন পৰুৱা। এইটো বহুত দিন হ'ল নেকি? চাই লোৱা এক্সপায়াৰ ডেটটো। একো নহয়, বিস্কুট এক্সপায়াৰ ডেট খালে মানুহ নমৰে। হ'ব। পৰুৱাটো আকৌ বোলে কয় পৰুৱা, কি বুলি কয়, পৰুৱা খালে হেনো সাঁতুৰিব পাৰে, নহ'লে পৰুৱাই খালে ইয়াত জাপ মাৰি দিওঁ নেকি? বঢ়িয়া থা গুৰু। শ্বৰ্টটো মই বনাম। বাইকৰ চাবিটো দি থৈ যাব। তোৰ এতিয়া বিস্কুট আৰু ফান্দাজ লেমন। তো ফ্ৰেণ্ডছ, ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। আৰু ঘৰলৈও যাবলৈ আছে, দেৰি হৈ যাব নহ'লে। আৰু আপোনালোকে যদি ভিডিঅ'টো চাই পেলাই ভাল পাইছে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব। আৰু নতুনকৈ যদি আহিছে মোৰ ভিডিঅ' চেনেলটোলৈ, তেতিয়াহ'লে আপোনালোকে ছাবস্ক্ৰাইব নকৰাকৈ কিন্তু নাযাব, ছাবস্ক্ৰাইবটো কৰি দিব। ধন্যবাদ।